বন্ধুসকল যোৱাকালি নাৰিকলৰ সৈতে ব্ৰইলাৰৰ মাংস বনাইছিলোঁ তো কেনেকৈ বনাইছিলোঁ আজি দেখুৱাম ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতে নাৰিকলখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপাছত মায়ে মাংসত কি কি মছলা দিলে সেইখিনি ভিডিঅ' কৰাৰ আগতে মাংসখিনি বহাই দিলে। তো ভাবিলোঁ ইয়াতে আদা নহৰু জ্বালা যি মছলা লাগে আৰু দিছে। আমি অকণমান মছলা কমেই খাওঁ। তেনেকৈ 10 মিনিটমান পকোৱাৰ পিছত তাৰপাছত মায়ে ইয়াতে নাৰিকল এড কৰিলে আৰু নাৰিকলখিনি ভালদৰে মাংসৰ সৈতে মিহলাই ল'লে। তাৰপাছত অকণমান পানী দিলোঁ যাতে নাৰিকলখিনি কেৰাহীটোৰ তলিত লাগি নধৰে। তাৰপাছত নাৰিকলখিনি মাংসৰ সৈতে ভালদৰে মিহলাই ল'লোঁ আৰু এনেকৈ 5 মিনিটমান পকোৱা হ'ল। তাৰপাছত আকৌ পানী দিলোঁ। ইয়াতে আধা কেজি মাংস আছে আৰু আধা টুকুৰ নাৰিকল আছে, সেই হিচাপে আমি পানী দিছোঁ। বেছি পানী দিয়া নাই, বেছি পানী দিলে ইয়াৰ টেষ্টটো অকণমান কম হ'ব, সেইকাৰণে মিডিয়াম পৰিমাণে পানী দিছোঁ আৰু এনেকৈ 10 মিনিটমান পকোৱা হ'ল। তাৰপাছত আমি ঢাকনিৰে ঢাকি দিলোঁ। ঢাকনিৰে ঢাকি আৰু 10 মিনিটমান পকোৱা হ'ল। ৱাহ কি স্মেল, একদম ফাটাফাটি হৈছে। তো এতিয়া অকণমান টেষ্ট কৰি চাওঁ নিমখ হৈছে কি হোৱা নাই। তো বঢ়িয়া হৈছে, একেবাৰে খাই চালোঁ, মজা লাগিছে খাই। আপোনালোকে ঘৰতো ট্ৰাই কৰি চাব পাৰে।